হাই বন্ধু-বান্ধৱীসকল, আজি নতুন এটা ৰেচিপি লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ পনীৰ। এয়া দেখিছে, আমি প্ৰায় 1.5 লিটাৰ জোখৰ পৰিমাণৰ গাখীৰ উতলাই লৈছোঁ আৰু এয়া পানী, পনীৰৰ পানী, মানে আগতে যেতিয়া মই পনীৰ বনাইছিলোঁ তাৰ যিখিনি চানাখিনি আঁতৰাই মই পানীখিনি ৰখাই থৈছিলোঁ, সেয়া পানী আপোনালোকে নেমু টেঙা ব্যৱহাৰ কৰিও ইয়াক ফালিব পাৰে। মই এয়া পনীৰৰ পানী ব্যৱহাৰ কৰিছিলোঁ। কিছুমানে ৰসগোল্লাৰ ৰসটো দিও পনীৰটো ফালি লয়। এয়া দেখিছে, পনীৰখিনি যেতিয়া আমি গাখীৰখিনি উতলি আহিবলৈ ধৰিছিল তেতিয়া আমি পানীখিনি ঢালি দিছিলোঁ আৰু গেছৰ ফ্লেমটো অফ কৰি দিছিলোঁ। আৰু এয়া পনীৰখিনি চানাটো যিটো পনীৰৰ সেইটো উঠি গৈছে আৰু এখন চেকনিৰ সহায়ত আমি পনীৰৰ চানাটো এখন পাতল কটনৰ কাপোৰ ব্যৱহাৰ কৰি তাত চেকি ল'ম। আপোনালোকে যিকোনো পাতল ৰুমালো ব্যৱহাৰ কৰিব পাৰে। এয়া দেখিছে, 1.5 লিটাৰ গাখীৰৰ জোখৰ চানাৰ পৰিমাণটো কিমান হ'ব আপোনালোকে আন্দাজ কৰিব পাৰিছে। গাখীৰটো যদি 3-4 দিনৰ পৰা উতলাই ৰাখি থোৱা হয়, সেই তাৰ পৰা যিটো চানা প্ৰস্তুত কৰা হয় সেইটো ডাঠ হয় আৰু চানাৰ পৰিমাণটো বেছিকৈ ওলায়, যিহেতু পানীখিনি শুহি থাকে। গতিকে দেখিছে, এয়া আমি পানীখিনি যেতিয়া ঢালি দিছিলোঁ তাৰ পৰা চানাটো ধুনীয়াকৈ ওপৰলৈ উঠি আহিছিল। আমি সেইখিনি কাঢ়ি ল'লোঁ এখন পাতল কাপোৰত। এতিয়া তাৰ পৰা সকলো পানীখিনি আমি আঁতৰাই ল'ম। এয়া অলপ জোকাৰি পেলাই পাতলৰ পানীখিনি আমি চেকি লৈছোঁ। তাৰপিছত পানীখিনি আঁতৰাই দি পেলাই আমি এই হেতাখনৰ সহায়েৰে তাত থকা পানীখিনি আমি আঁতৰাই ল'ম, নহ'লে পনীৰটো ভালদৰে নুঠিব। এনেদৰে আমি সকলোখিনি পানী চেকি লৈছোঁ। আপোনালোকে ঘৰতে এনেদৰে পনীৰ প্ৰস্তুত কৰি ল'ব পাৰে। এয়া দেখিছে, কাষত যিখিনি পানী ৰৈ গৈছিল সেইখিনি আমি আঁতৰাই ল'ম। এইখিনি অলপ সময় ৰেষ্ট কৰিব লাগিব। এয়া এনেকৈ হাতেৰে হেঁচি দি আপোনালোকে তাত যিখিনি পানী আছে, গৰম হয়, লাহে লাহে আপোনালোকে পানীখিনি আঁতৰাই দিব। গৰমে কৰিব, ঠাণ্ডা হ'লে নহ'ব, মানে পনীৰটো ভালদৰে টাইট নহ'ব। এয়া দেখিছে, আমি গৰমে এইখিনি কৰি পেলাই এনেদৰে হৈ গ'ল। চানাৰ পৰিমাণটো গাখীৰৰ পৰিমাণকৈ খুব কম হয়। এয়া যিখিনি পানী ৰৈ গৈছিল সেইটো আমি আকৌ এনেদৰে বটলত ঠাণ্ডা হ'লে ভৰাই ৰাখিম, যাতে আমি পুনৰবাৰ প্ৰস্তুত কৰিব পাৰোঁ পনীৰ। আপোনালোকেও এনেদৰে ৰাখি থ'ব। এইদৰে আমি আইচ বক্সত থৈ দিম। প্ৰায় 2-3 ঘণ্টামান ৰেষ্ট কৰিবলৈ দিলে পনীৰটো টাইট খাই যাব। এনেদৰে আইচ বক্সত থৈ দিলোঁ। এয়া দেখিছে, পনীৰখিনি মই উলিয়াই আনি পেলাই এনেদৰে হৈ পৰিলে। এতিয়া অলপ টান হৈ আছে। আমি অলপ 20 মিনিটমান সময় ইয়াক নৰ্মেলকৈ থৈ দিলে ই কোমল হৈ পৰিব। তাৰপাছত আমি ইয়াক কাটিব পৰা হৈ যাব। এইখিনি দেখিছে, 15 মিনিটমানৰ পিছত মই যেতিয়া ইয়াক চাইছিলোঁ এইখিনি কোমল হ'ব ধৰিছে। এয়া আহক, আমি আপোনালোকক কাটি দেখুৱাওঁ কেনেকুৱা হৈছে। ঘৰতে আপোনালোকে সুন্দৰকৈ পনীৰ এনেদৰে প্ৰস্তুত কৰি বনাই খাব পাৰে। আপোনালোকে পনীৰৰ পানীটো তেনেদৰে থৈ দিব, পিছৰবাৰ যাতে আকৌ বনাই খাব পাৰে। প্ৰথমে আপোনালোকে নেমু টেঙা দিও ফালি ল'ব পাৰে। গাখীৰখিনি যেতিয়া উতলি আহিব ভালদৰে, তাৰপিছত তেতিয়া পানীখিনি ঢালি দিব। চাওক, লেয়াৰটো বৰ সুন্দৰ হৈছে, ডাঠ হৈ গৈছে। ডেৰ লিটাৰমান গাখীৰৰ জোখত পাই এনেদৰে 4 পিচমান হৈ গৈছে। 4-5 পিচমান হৈ যায় পনীৰ। এয়া দেখিছে, ধুনীয়াকৈ ডাঠ হৈ গৈছে চানাটো আমাৰ। এতিয়া আপোনালোকে ইয়াক কাটি পেলাই আপোনালোকৰ হিচাপ মতে কাটি ল'ব পাৰে। পনীৰৰ পিচটো আপোনালোকে যিমান পৰিমাণে খাব বিচাৰে, ডাঙৰকৈ বা সৰুকৈ, মই ইমানটো জোখৰে কাটি লৈছোঁ। ইয়াৰ পিছৰ ভিডিঅ'টোত মই আপোনালোকক পনীৰৰ এটা ৰেচিপি দেখুৱাম, তেনেদৰে বনাই খাব। বহুতে ঘৰতে গাখীৰ থাকিলেও পনীৰৰ ৰেচিপিটো কেনেদৰে বনায় নাজানে, মানে পনীৰটো কেনেকৈ গাখীৰটো ফালি লৈ পেলাই বনায় সেইটো নাজানে। আজি আপোনালোকক মই কেনেদৰে গাখীৰখিনি ফালি লৈ পেলাই পনীৰটো প্ৰস্তুত কৰিলোঁ দেখুৱালোঁ।
খুব সোনকালে হৈ যায় বনাই। ফ্ৰিজ নাথাকিলেও আপোনালোকে এইখিনি অলপ সময় ওপৰত এটা হেঁচা দি অলপ সময় ৰেষ্ট কৰিব দিলে 2-3 ঘণ্টা থাকিলে ই ভালদৰে টাইট হৈ যায়। ইয়াত দেখিছে আমাৰ পনীৰৰ পিচখিনি ধুনীয়া হৈ পৰিছে। লেয়াৰটো বৰ সুন্দৰ হৈছে, ডাঠ হৈছে। মই কৈছোঁৱেই যে গাখীৰখিনি যদি 2-3 দিনৰ হৈ থাকে আপোনালোকে তাক উতলাই পানীটো শুহাই ৰাখে, তেতিয়া তাৰ পৰা ছানাৰ পৰিমাণটো সৰহকৈ ওলায়। ইয়াত দেখিছে আমাৰ পনীৰখিনি প্ৰায় বনাই ৰেডি হৈ গ'ল। এনেদৰে আপোনালোকে ঘৰতে বনাই খাব পাৰে। গৰুৰ গাখীৰ লৈছিলোঁ মই। ভিডিঅ'টো ভাল কৰি পেলাই লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ঠিক